নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল ৰুবি ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা মেকআপ ভিডিঅ'। মেকআপ ভিডিঅ'টো অন্য নহয়, আমাৰ ল'ৰাটোৰ হয়। তাক খুব মেকআপ কৰোঁ সি কৈ আছিলে, সেইটো কাৰণে মেকআপটো কৰি কেনেকৈ কৰিলোঁ, কি কৰিলোঁ, মেকআপটোত কি হ'ল, এই সকলোবোৰ আপোনালোকে দেখিবলৈ পাব। আশা কৰোঁ ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। কি কৰিবা? কি কৰিব লাগে কৈ দিয়া। কি কৰি দিব লাগে কৈ দিয়া। কি কৰি দিব লাগে কৈ দিয়া। কোৱা। কিয় কান্দি আছা? কথাটো নকলে তুমি কোৱা আকৌ। কিয় কান্দিছা? কিয় কান্দিছা? কোৱা কোৱা। কিয় কান্দিছা কোৱা। কি কৰি দিব লাগে কোৱা। কি কৰি দিব লাগে কোৱা আকৌ। মই কলে কৈ দিম। কলে কৈ দিম। কলে কৈ দিম কোৱা। কলে কৈ দিম। নোকোৱালৈকে মই নকৰোঁ। ক'লে এই মাত্ৰ কৈ দিম। কি কৰিব লাগে? কি কৰি দিব লাগে? কি কৰি দিব লাগে? মেকআপ কৰিব লাগে। মেকআপ ল'ৰা মানুহে কৰে কি ছোৱালীহে কৰে? মেকআপ কৰিবই লাগিব। সঁচাকৈ নে? কৰিব লাগিব। অঁ আহা কৰোঁগৈ আহা। এইফালে আহা। চব বুজিছা? অঁ সেইটোৱে সানিছোঁ। চায়ে তত পোৱা নাই তুমি। শুই আছে। হ'ব দে। এই বতাহ মাৰি থকাৰ কাৰণে হৈছে। হেৰিয়ালৈ গ'ল স্কুল। চকু মুদি দিয়া, চকুকেইটা মুদি দিয়া। যেনেকৈ নহয় চোৱা, এনেকৈ চোৱা, মোলৈ চোৱা ধুনীয়াকৈ। এনেকৈ নহয় অ', এনেকৈ চোৱা, এনেকৈ লাহেকৈ, তেতিয়াহে সানিবলৈ ভাল। তোৰ বিয়া পাতিছোঁ দেই, কৈ না সেইটো ছোৱালী হোৱাহেঁতেনে ন মেকআপ কৰিবলৈ ভাল আছিলে। ৰ'বাচোন কিহত কি তললৈ মোক কেনেকুৱা লাগিছে? দেখিবলৈ ভাল লাগিছে নাই? তোমাক নিজকে ভাল লাগিছে নাই? অঁ ভাল লাগিছে ন? ঠিকে আছে। এতিয়া ফুট এটা দিব লাগিব নেকি? কাজলৈ দিব লাগিব ন? আৰু কৰিব লাগিব মেকআপ? হা হে কোনো অঁ হ'ব, আৰু কৰিম। এইবিলাক সানিলেহে আৰু কোৱা হ'ব। ওপৰলৈ চাই দিওঁ, এনেকৈ ওপৰলৈ চাই দিওঁ। নাচনি হ'ব একদম ধুনীয়াকৈ লাগিব নহয়। এতিয়া কি ফুট এটা দিব লাগিব ন? আৰু মেকআপ কৰিম। ৰ'বা, মেকআপ কৰি আছোঁ। মেকআপ কৰি আছোঁ। ৰ'বা, চুলিখিনি ৰ'বা দেই। এ হ'ব, ইমানকৈ চাব নালাগে। নিজৰ একেবাৰে মুখখন দেখি লৈ। লিপষ্টিক অকণ দি দে। বৰ ধুনীয়া লাগিছেনে? বহুত ধুনীয়া লাগিছেনে? লিপষ্টিক অকণ দি দে। বহুত ধুনীয়া লাগিছে নেকি? ৰ'বা দেই, লাগিছে? হ'ব, ইমানকৈ মেকআপ কৰি
চাওক সেই ছোৱালী মানুহেও ইমান মেকআপ নকৰে ৰ'বা লিপষ্টিক লগাই দিম লিপষ্টিক নলগালে কি ভাল লাগিব লিপষ্টিক লগালেহে ধুনীয়া লোৱা হ'ব আহা আকৌ লিপষ্টিক অকণ লগাই লোৱা তেতিয়া ধুনীয়া হৈ যাবা বহি লোৱা আমাক মেকআপ কৰি দিব লাগে বুলি কৈছে আকৌ কিয় আগলৈ আহা না আগলৈ আহা ওচৰলৈ আহা এইফালে আহাচোন উঠটোচোন হ'ব মোৰ আছোন এইফালে আহা আগলৈ আহা আগত আহা কেনেকুৱা কৰিছে চাচোন ধুনীয়া মানে কেনেকৈ কৈ দিয়া চোন শুন চোৱা এইফালে চোৱা এনেকৈ কৈ দিয়া নেকি লিপষ্টিক কি কৰি দিলা এইফালে আহা মই মহাই দিম ধুনীয়া হৈছে আহা এইফালে আহা এইফালে আহা না চাওঁ মই লিপষ্টিকখন মহাই দিওঁ আহা মহা দুষ্ট এইফালে আহা লিপষ্টিক লগাই পেলাই ধুলু উঠি দিয়া তুমি থিয় হৈ দিয়া তেতিয়াহে তোমাক ভাল লাগিব শুই থাকিলে দেখিবলৈ ভাল নালাগে নহয় উঠা থিয় হৈ দিয়া ধুনীয়াকৈ থিয় হৈ দিয়া ধুনীয়াকৈ থিয় হোৱা আৰে সেয়া মানুহে ধুনীয়াকৈ থিয় হোৱাচোন চাওঁ কেনেকুৱা লাগিছে আমাৰ ছোৱালীজনী দেখিবলৈ এনেকুৱা ভাল লাগিছেনে নাই লগাচোন এইপিনে চাওঁ এইফালে সেইবিলাক নকৰিবা হাই বুলি কোৱা হাই অঁ মোৰ চেনেলটোক কি কৰিব লাগিব কৈ দিয়া আকৌ সেইবিলাক কথা কৈ দিয়া আকৌ তুমি জানাই নহয় মই আজি এনেকৈ কোৱা মই মেকআপ কৰিছোঁ আমাৰ চেনেলটো কি কৰিব লাগে কৈ দিয়া ধুনীয়াকৈ উঠি পেলাই কোৱা তুমি গান এটা গাই দিয়া হো হেৰিয়ত যে গাইছিলা ধুনীয়াকৈ গানটো গাই দিয়া বসন্ত পৰশতটো গাই দিয়া ধুনীয়াকৈ গোৱা ধুনীয়াকৈ কোৱাচোন এতিয়া কৈ দিয়া আমাৰ চেনেলটো কি কৰিব লাগে কৈ দিয়া ধুনীয়াকৈ কোৱা এইফালে আহা না ধুনীয়াকৈ কোৱা ছাবস্ক্ৰাইব কৰিবলৈ নকলা তোমাক বেয়া লোৱা বুলি ক'ব আকৌ ইমান ধুনীয়াকৈ কৈ দিব লাগে লাইক কৰিব আৰু কি কৰিব লাগে চেনেল কৰিব নহয় শ্বেয়াৰ কৰিব বুলি কোৱা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব বাই বাই দিয়া আকৌ বাই চুমটা দি দিয়া